নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি দেউতাৰ অৱসৰৰ মুহূৰ্তত দেউতাৰ এজন ঘনিষ্ঠ বন্ধু অমৃত ডেকাদেৱ আহিছে আমাৰ ঘৰলৈ দেউতাৰ খবৰ ল'বলৈ, আৰু লগত আহিছে তেওঁৰ পত্নী নিপা ডেকা। আপোনালোকক দেখুৱাইছোঁ এই ভিডিঅ'টোত দেউতাৰ বন্ধু অমৃত ডেকাদেৱ আৰু তেওঁৰ পত্নী নিপা ডেকা। বহু বছৰ তেওঁলোকে একেলগে চাকৰি কৰি আছিল, কিন্তু বিভিন্ন কাৰণত তেওঁলোকে কেতিয়াবা আঁতৰে আঁতৰে চাকৰি কৰি থাকিব লগা হৈছিল। কেতিয়াবা লগ হৈ একেলগে এটা কেম্পতে থাকে, কিন্তু বিভিন্ন কাৰণত কেতিয়াবা হয়তো বিভিন্ন ঠাইলৈ বদলি হ'ব লগা হয়। যি কি নহওক, তেওঁ আজি আমাৰ ঘৰলৈ আহিল। তেওঁক ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'ৰ পৰা মই কাকতীয়া বিদায় লৈছোঁ।